নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ। আজি এফালে যাবলৈ ওলাইছোঁ, ক'লৈ যাওঁ তাকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। অলপ দূৰ অহাৰ পাছতে আমি ভুটীয়া পাৰত থকা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে সাজি ওলোৱা নামদাং হিলৰ সাঁকো পাৰ হৈ আহিলোঁ আৰু এইফালে আমি দুয়োটা আহি আছোঁ। আহি আমি শিৱসাগৰ জিলাৰ বকতা নেমুগুৰিৰ বাখৰ বেঙেনাৰ গেটখন পালোহি। বাখৰ বেঙেনা বুলি ক'লে গোটেই নেমুগুৰি অঞ্চল জনাজাত। ভাবিলোঁ ফুৰিবলৈ আহিছোঁ যেতিয়া বাখৰ বেঙেনা গছবোৰ নিজেও চাওঁ আৰু আপোনালোককো দেখুৱাই দিওঁ। বাখৰ বেঙেনা গছজোপা ধনেখনা জানৰ পাৰত অৱস্থিত। এই গছজোপা প্ৰায় 30 ফুট ওখ। একেটা গুৰিৰ পৰা প্ৰায় 2 বা 3 ফুট বেৰৰ 7ডাল গা গছ মূল এডালৰ পৰা ফেৰেঙনি মেলি বিস্তাৰিত হৈছে। এই গছজোপাৰ ফুলবোৰ হালধীয়া ৰঙৰ অৰ্থাৎ গুলচী ফুলৰ দৰে। গুটিবোৰ মধুৰী আমৰ দৰে। শুনামতে বছৰৰ জেঠ আহাৰ মাহতহে গুটি লাগে। গুটি পকিলে সেউজীয়া পাতৰ মাজত বাখৰৰ দৰে জিলিকি থাকে। সেইবাবে এই গছজোপাক বাখৰ বেঙেনা বুলি কোৱা হয়। তাত বেছি সময় নৰলোঁ কাৰণ আমি বেলেগ এঠাইলৈ যাব লগা আছিলে। আমি দেৰি নকৰি আমি অহা ঠাইলৈ বুলি আগবাঢ়িলোঁ। এয়া দেখিছেনে, বতাহত চুলিৰ ৰূপেই নাইকিয়া হৈ আহিছে। আমি দুয়ো বায়েক ভায়েক সুগন্ধি ৰাধাচূড়াৰ তলেদি গৈ আলহীৰ ঘৰলৈ বুলি কিবা অলপ মিঠাই লৈ আলহীৰ ঘৰ পালোহি। আহি পায়ে এয়া দেখিছেনে, মোৰ বাজনীয়ে ধুনীয়া ধুনীয়া গিলাচত চাহ বাকিছে আৰু এয়া দেখিছেনে মোৰ মুখৰ হাঁহি। নিজৰ বায়েকৰ ঘৰলৈ অহা আনন্দই বেলেগ দিয়কচোন। ধুনীয়া চাহ গিলাচৰ লগত গৰম গৰম চিংৰা খাই ল'লোঁ আৰু এইফালে ভাইটিক দেখিছেনে, বায়ে ৰন্ধা ভাত সাজি খাই আমি দুয়ো আন এফাললৈ বুলি ৰাওনা হ'লোঁ আৰু এইজনীয়ে হৈছে মোৰ ডাঙৰ বা। বাৰ ঘৰৰ পৰা আহি সোমালোহি ভিনিদেউৰ কাম কৰা জেগা। তাত ভৰি দি সঁচাকৈ মই বৰ আচৰিত। বাহ, ইমান ধুনীয়া বস্তু! কি ক'ম মানে ক'বলৈ একো ভাষাই নাই। বাকী আপোনালোকে নিজেই চাই লওকচোন। বাহঁতৰ ঘৰৰ পৰা উলটি আহিয়েই বকতা নেমুগুৰিৰ খঙীয়া গাঁৱত থকা পংকজ গাদঙীয়াদেৱৰ সঁহাৰিয়ে অনুষ্ঠিত এটি অনুষ্ঠান হৈছে প্ৰাৰম্ভ। এই অনুষ্ঠানত কৰ্মৰত শিল্পীসকলে নিজৰ হাতৰ কলা কৌশলেৰে ইমান ধুনীয়াকৈ বস্তুবোৰ বাঁহ বেত আৰু কাঠেৰে সাজি তুলিছে। সঁচাকৈ ই এটা শলাগিবলগীয়া বিষয়। আৰু এইফালে প্ৰাৰম্ভ অনুষ্ঠানৰ ৰিচিপশ্যনত আছে আমাৰ অসমীয়া শিপিনীয়ে তাঁতত সপোন ৰচাৰ এক সুন্দৰ চানেকি, ধান থোৱা ডুলি আৰু যে কি আৰু এইফালে বেৰত কাঠেৰে বনোৱা মুখাশিল্প, এয়া থাপনা আৰু তেওঁলোকৰ কীৰ্তিৰ ফলস্বৰূপে প্ৰাৰম্ভ অনুষ্ঠানে লাভ কৰা সম্বৰ্ধনাসমূহ। এটা ধুনীয়া ঘৰ আৰু তাৰ দাঁতিতে কাঠেৰে বনোৱা এজনী ফেঁচা, এটা ডাঙৰ পেঁপা আৰু এইফালে মোৰ চকু কিহত গ'ল দেখিছেনে, গগনা দেখিনো মই ৰ'ব পাৰিনে। আৰু এইফালে হাতেৰে বনোৱা এটা ধুনীয়া ৰংঘৰ আৰু এয়া আমাৰ অসমৰ মান ঢোল আৰু পেঁপা। যদি আপোনালোকে এই বস্তুখিনি ক্ৰয় কৰিব বিচাৰে তেন্তে মই ডেছক্ৰিপশ্যনত এড্ৰেছ মেনশ্যন কৰি দিম আৰু মোবাইল নাম্বাৰ দি দিম। আপোনালোকে ড্ৰয়িং ৰুমত ধুনীয়াকৈ সজাই ৰাখিব পাৰিব। আৰু এইফালে ৰিচিপশ্যনৰ দাঁতিতে কাঠেৰে বনোৱা টেবুল এখনত হেংদাং এখন দেখিলোঁ। মূলা গাভৰুৰ তেজ অসমীয়া মহিলাৰ গাত আছেই দিয়কচোন। হেংদাংখন অলপ দাঙি চাই আকৌ নিজৰ জেগাত ৰাখি থলোঁ। কাঠেৰে বনোৱা এজনী ধুনীয়া কাছৰ লগতে বাঁহৰ মূঢ়াৰে বনোৱা মানুহৰ প্ৰতিমূৰ্তি। যদি আপোনালোকে এই ধুনীয়া ধুনীয়া বস্তুখিনি ক্ৰয় কৰিব বিচাৰে তেন্তে আপোনালোকে মই কোৱা এড্ৰেছত যোগাযোগ কৰিব পাৰে। আৰু এইফালে কাঠত বনোৱা ভূপেন হাজৰিকাদেৱৰ সুন্দৰ প্ৰতিমূৰ্তি আৰু এইফালে পেঁপাৰ লগত ঢোলৰ কিমান ধুনীয়া শিল্প, সৰু সৰু চাউল জৰা কুলা, এখন সৰু নাও আৰু সৰু সৰু জাকৈকেইখন মোৰ খুব ভাল লাগিল। এইটো চাওকচোন, এটা সৰু ম'হ, পুঠি থ'বলৈ এখন ঠগা। বস্তুখিনি চাই ওলাই আহিয়েই এয়া বাহিৰৰ দৃশ্য চাওকচোন। ধুনীয়া ধুনীয়া ফুলবোৰৰ লগতে এইটো বক্সিং খেলা কি দেখিলোঁ মই নাজানো, পিছে আপোনালোকে কমেণ্ট কৰি ক'বচোন।
এতিয়া আমি গৈ আছোঁ এই ধুনীয়া হস্তশিল্প নিৰ্মাণ কৰা প্ৰাৰম্ভৰ অন্য এটা ঘৰলৈ। সোঁফালে এটা পাকঘৰ দেখা পালোঁ আৰু পাকঘৰৰ ভিতৰলৈ সোমাই আহিয়েই এয়া পাকঘৰৰ ভিতৰৰ দৃশ্য চাওকচোন। আৰু পাকঘৰৰ পৰা ওলাই আহিয়েই এয়া দেখিছেনে আমাৰ আধা অসমখনৰ ওপৰত সকলো জনগোষ্ঠীৰ চিত্ৰ অংকন কৰিছে। আৰু এইফালে হাতেৰে বনোৱা বস্তুখিনি ৰং দি শুকাবৰ কাৰণে বাহিৰত ৰখা হৈছে। কিমান যে ধুনীয়া! এয়াই হৈছে প্ৰাৰম্ভ অনুষ্ঠানৰ শিল্পীসকলৰ কৰ্ম। সোঁফালে থকা তৰা গজালি নামৰ এটা টি হাউচ দেখিলোঁ। ব'লক তেন্তে টি হাউচৰ ওপৰলৈ যাওঁ। আৰু ওপৰলৈ উঠিবলৈ লওঁতে মোৰ অৱস্থা চাওকচোন। ভয়তে ভগৱানক স্মৰণ কৰিছোঁ। ভয়ে ভয়ে যেনে তেনে ওপৰলৈ উঠি গ'লোঁ। আৰু আজি মোৰ কেমেৰামেন হৈছে মোৰ ভাইটি। সিও ওপৰলৈ উঠি আহিল। চাওক ভিতৰৰ দৃশ্য। কোনোবা ৰেষ্টুৰেণ্টত চাহ খাবলৈ অহাৰ দৰে অনুভৱ হৈছে। বেছি সময় নৰখি আকৌ ভয়ে ভয়ে নামি আহিলোঁ। টি হাউচৰ পৰা নামি আহি প্ৰাৰম্ভৰ কৰ্মীসকলকো অলপ দেখুৱাই দিলোঁ। ইয়াত কৰ্মৰত এজন হৈছে মোৰ ডাঙৰজন ভিনদেউ। বাকী কথাখিনি মালিকৰ মুখেৰে শুনক। মোৰ নাম পংকজ ৰদিঙীয়া। আমাৰ অনুষ্ঠানটোৰ নাম হৈছে প্ৰাৰম্ভ। আৰু এই অনুষ্ঠানটো আছে বকতা নেমুগুৰি, শিৱসাগৰ জিলা বকতা নেমুগুৰি খঙীয়া গাঁৱত। যদি পচন্দ হয় যদি আমাৰ বস্তুখিনি যদি আপোনালোকে যদি কেনেবাকৈ ভাল লাগে, আমাৰ ছ'চিয়েল মিডিয়াত দুটা পেজ আছে, এটা ফেচবুক আৰু ইনষ্টাগ্ৰামত। সেই দুটা প্ৰাৰম্ভ নামে চাৰ্চ কৰিলে আপোনালোকে পাব। আৰু আমাৰ ফোন নম্বৰটো হৈছে 9663100544। এইফালে ভিনিদেউৱে কাম কৰি আছে আৰু আমি দুয়ো সকলোৰে পৰা বিদায় লৈ ঘৰলৈ বুলি ওলাই আহিলোঁ। আৰু এইখনে হৈছে প্ৰাৰম্ভ অনুষ্ঠানৰ মূল গেটখন। শেষত এটাই কথা ক'ব বিচাৰিম, মোক কোনো টকা দি বা এই অনুষ্ঠানৰ মালিকে মতা নাছিল। উদ্দেশ্য এটাই আছিল, ভিনিদেউহঁতে হাতেৰে ইমান কষ্টৰে বনোৱা বস্তুখিনি আপোনালোকৰ আগত উদঙাই দিয়াটো। যদি বস্তুখিনি ভাল লাগে তেন্তে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। মই ভিডিঅ'টোৰ স্ক্ৰীনত আৰু ডেছক্ৰিপশ্যনত এড্ৰেছ আৰু ফোন নম্বৰ দি দিম। তেন্তে আজিলৈ আহিছোঁ। বাই।